Hello all beautiful mamas, welcome to Meteor Outpost YouTube channel. This is where you create the life that you cherish. আচ্ছা ইমান যে গ্লো কৰিছা তুমি প্ৰেগনেন্ট নেকি বাৰু আজিকালি সোশ্যাল মিডিয়াত আপুনি মই প্ৰায় দেখিবলৈ পাওঁ শুনিবলৈ পাওঁ কোনোবা এগৰাকী মহিলা যদি গৰ্ভৱতী বা তেওঁক আনে ফ্ৰেন্ড সাৰ্কেলে গৰ্ভৱতী হ'ব বুলি এক্সপেক্ট কৰিছে তেতিয়া আমি প্ৰায় কমেন্ট কৰোঁ তোমাৰ প্ৰেগনেন্সি গ্লোটো ধৰিব পাৰিছো আমি নহয়নে বাৰু এই প্ৰেগনেন্সি গ্লো কি অকল কিছুমান মহিলাৰহে এই প্ৰেগনেন্সি গ্লো কিয় দেখা যায় আজি এই ভিডিঅ'ত মই তাৰ বিষয়ে আপোনালোকৰ লগত শেয়াৰ কৰিবলৈ ওলাইছো প্ৰথমে আপোনালোকক ক'বলৈ ওলাইছো যে প্ৰেগনেন্সি গ্লো ইজ আ কাইন্ড অফ মাস্ক এই প্ৰেগনেন্সি গ্লো হয় কিয় প্ৰথম কথাই হ'ল মেন্টাল ষ্টেট বহুত মহিলাই বহুত বেছি হ্যাপিনেস ফিল কৰে সুখ উপলব্ধি কৰে যেতিয়া তেওঁলোকে কনসিভ কৰে Secondly, তেওঁলোকৰ শৰীৰত হৰমোনাল চেঞ্জ হয় আৰু এয়া পজিটিভ হৰমোন Thirdly, মহিলাগৰাকীয়ে sweating কৰাটো মানে ঘামিবলৈ আৰম্ভ কৰে যোনবোৰ ঘামৰ গ্ৰন্থি আছে আমাৰ মুখ চেহেৰাত বা শৰীৰত সেইবিলাক মুকলি হ'বলৈ আৰম্ভ কৰে Improve blood circulation খুব বঢ়িয়া blood circulation হয় during pregnancy আৰু তাৰ ফলতো pregnancy glow আহিব পাৰে কিন্তু কিছুমান মহিলাৰ হে এই পজিটিভ ষ্টেটটো দেখা যায় or of very glowing skin আৰু কিছুমান মহিলাৰ ক্ষেত্ৰত এইটো দেখা নাযায় এইটো অপোজিট হ'ব পাৰে কোনবা মহিলাৰ হয়তো নিজৰ ৰংটো এটা শেড বা দুটা শেড তেওঁ অলপ ডাৰ্ক হে হ'ব পাৰে যেন ৰ'দৰ পোহৰত যিদৰে মানুহৰ ছালখন অলপমান ডাৰ্ক হৈ যায় সেইদৰে বা কাৰোবাৰ মুখত বহুত বেছি পিম্পলস বা হালমন হ'ব পাৰে এই সকলোবোৰে এই দুইটা ধৰণৰ ষ্টেটে সেম কাৰণ কেটাতে হয় এটাটো হ'ল ব্লাড সাৰ্কুলেশন আৰু এটা হ'ল হৰমোনাল গ্ৰোথ sweating mental state এইবোৰ কাৰণে আৰু দুইটা ষ্টেটকে এটা দুটা মাস্কৰ দৰে কাৰোবাৰ যদি এইদৰে গ্লো মাস্ক আছে কাৰোবাৰ এইদৰে পিম্পল বা স্কিন ডাৰ্ক হৈ যোৱাৰ মাস্ক আছে কথাটো হ'ল এইটো যে যোনসকলৰ স্কিন ডাৰ্ক হৈ গৈছে বা পিম্পল হৈছে তেখেতসকলৰ এই মাস্কখন আফটাৰ প্ৰেগনেন্সি লাহে লাহে আঁতৰি যাব গতিকে সেই বিষয়ে চিন্তা নকৰিব আৰু কিদৰে আপোনালোকে ইয়াক কমাই লাহে 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 গ্লোৰ ফালে আনিব পাৰিব আৰু গ্লো হৈ থকা মাস্কখনে মুখখনে কিদৰে হেইটো মেইনটেইন কৰিব পাৰিব এতিয়া মই আপোনালোকক হেইটো জনাম প্ৰথমেই হ'ব intake of water hydration গতিকে আপোনালোকে যথেষ্ট পানী খাব এই গ্লো মেইনটেইন কৰিবৰ কাৰণে বা এই মাস্কখন এই মুখখন যোনখন পিম্পলস মুখা এইখন লাহে লাহে যে এই দিশত আহি থাকে তাৰ বাবে সেকেন্ড কথা হ'ল যি সোপ ইউজ কৰিব হেয়া লাগিলে ফেস ওয়াশ সোপ হওক বা আপোনাৰ গা ধোৱা সাবুনেও কেতিয়াবা কিছুমান মহিলাই ইউজ কৰে আপুনি চাব যে তাত যাতে pH ভ্যালুটো কম হয় বা আপুনি আপোনাৰ গাইনেকলজিষ্ট বা ডাৰ্মাটলজিষ্ট যদি আছে তেখেতকো স্পেসিফিক্যালি এই প্ৰশ্ন সুধিব পাৰে যে কি সোপ ব্যৱহাৰ কৰাটো দৰকাৰ এটুকুৰা কপাহত লগাই পেলাই নাৰিকল তেল আৰু পানী ভালদৰে আপুনি স্কিনখন স্ক্ৰাব কৰিব পাৰে বহুত খুব ভালদৰে আপোনাৰ টোপনি যাতে কমপ্লিট হয় হেতু এটা দৰকাৰী কথা গতিকে খুব ভালদৰে শুব আৰু ৰ'দত যেতিয়া ওলাবলগীয়া হয় কাৰণ আমি বহুত সময়ত ৰ'দ ল'বলগীয়া হয় ভিটামিন ডি ৰ বাবে ডিউৰিং প্ৰেগনেন্সি সেই ৰ'দ লোৱাৰ সময়ছোৱা আপুনি মুখত সানস্ক্ৰিন ব্যৱহাৰ যদি দেখিছে যে আপুনি আপোনাৰ গ্লোটো খুব বেছি উজ্জ্বল বিৰাট ধুনীয়া সকলোৱে আপোনাক কমপ্লিমেন্ট কৰিবলৈ ধৰিছে আৰু নাইবা আপুনি যদি দেখিছে যে আপোনাৰ বহুত বেছিকৈ পিম্পলস হৈছে বহুত বেছি মানে এটা দুটা অলপ বেছি হোৱাটো একেবাৰে নরমাল কথা কাৰণ প্ৰেগনেন্সিত আমি বেবিৰ ওপৰত ধ্যান বেছি দিব লাগে সেই পিম্পলছতকৈ কিন্তু আপুনি যদি দেখিছে আপোনাৰ অশান্তি হ'বলৈ আৰম্ভ কৰিছে তেতিয়া দুই ক্ষেত্ৰতে মেইনটেইন কৰিবলৈ বা এই অশান্তিটো অতৰাবলৈ আপুনি নিজৰ গাইনেকলজিষ্ট বা ডাৰ্মাটলজিষ্টৰ লগত কনসাল্ট কৰিব দুই ক্ষেত্ৰতে দুটামান ফ্যাশন বা ষ্টাইল টিপ মই আপোনালোকৰ লগত শেয়াৰ কৰিব বিচাৰিছো আপোনাৰ যদি প্ৰেগনেন্সি গ্লো আছে আপুনি ভাগ্যৱান আৰু যদি নাই তেতিয়া হলেও আপোনাৰ যোনখিনি পজিটিভস আছে মানে আপুনি হয়তো মনৰ ভিতৰৰ পৰা বহুত আনন্দিত ফিল কৰিছে বা আপোনাৰ বাঢ়ি যোৱা বেলিটো লৈ পেলাই আপোনাৰ দেখি খুব মৰম লাগিছে বিৰাট ভাল লাগিছে সেই কথাবোৰ পজিটিভ খিনিত আপুনি গুৰুত্ব দিব আৰু গুৰুত্ব দি পেলাই আপোনাৰ ড্ৰেছিং সেই ধৰণেই কৰিব এনেকুৱা ধৰণে ড্ৰেছিং কৰিব যাতে আপোনাৰ পজিটিভ খিনিহে এনহান্স হৈ পেলাই ওলায়
আৰু আপোনালোকে যদি টাইট ড্ৰেছ বডি হাগিং ড্ৰেছ পিন্ধে ডিউৰিং প্ৰেগনেন্সি ওপৰত শ্ৰাগ দীঘল শ্ৰাগ আপুনি পিন্ধিব পাৰে যি আপোনাৰ কিছুমান বডি পাৰ্টছক হাইলাইট কৰিব বা কিছুমান বডি পাৰ্টছক হাইড কৰিব মানে লুকুৱাই ধৰিব সেইদৰে আপোনালোকে বহুত বডি ফিটিং বা বডি হাগিং ড্ৰেছো পিন্ধিব পাৰে বা আমাৰ অসমীয়া চাদৰ মেখেলাযোৰ শাৰীখন সদায় সুট কৰে নহয়নে বাৰু সেকেন্ড পইণ্টে হ'ল ফ্যাশনত আপুনি স্পা যাব স্পা যোৱাটো এটা ফ্যাশন কিন্তু এই ফ্যাশনে আমাক মেন্টাল আৰু এক্সটাৰ্নাল মানে স্কিনখন বহুত আৰাম দিয়ে আৰু মনটো খুব ভাল লাগে স্পা বা পাৰ্লাৰৰ পৰা আহি পেলাই নহয়নে গতিকে আপোনালোকে এটা স্পা যোৱা বা পাৰ্লাৰ যোৱা এটা নিয়ম কৰি ল'ব পাৰে যে 3 মাহত এবাৰ বা 6 মাহত এবাৰ কিছুমান পাৰ্লাৰ বা কিছুমান স্পায়ে প্ৰেগনেন্ট মহিলাক কিছুমান মাসাজ নিদিয়ে গতিকে সেই বিষয়েও আপুনি এবাৰ আপোনাৰ গাইনিয়াকক আৰু স্পাত যাওঁতে স্পাৰ মাসুক দুইজনকে এবাৰ কৈ চাব পাৰে কাৰণ আপোনাৰ বেবিটোৰ স্বাস্থ্য নাম্বাৰ 1 আপোনালোকে যেতিয়া ড্ৰেছ কৰিব এনেকুৱা কিছুমান কালাৰ সুট কৰিব যোনবিলাকে আপোনাৰ স্কিনখনক সুট কৰে চাবচোন কেতিয়াবা কিছুমান ৰং পিন্ধিলে আমাক বহুত বেছি আমাৰ ছালৰ ৰংটো হেতা পৰি যোৱা যেন লাগে আৰু কিছুমান কাপোৰ পিন্ধিলে বহুত উজ্জ্বল যেন লাগে গতিকে ছালৰ ৰং যিয়েই নহওক লাগে কিন্তু উজ্জ্বলতা আৰু স্বচ্ছতা থকাটোহে বেছি দৰকাৰী নহয়নে বাৰু এতিয়া তিনটা স্পেশাল টিপ সেই সকল মহিলাৰ কাৰণে যাৰ প্ৰেগনেন্সি গ্লো অহা নাই যাৰ উল্টা এই ডাৰ্ক হৈ যোৱা মাস্কখন বা পিম্পল হৈ যোৱা মাস্কখনহে আছে প্ৰথম কথাই হ'ল আপোনালোকে খুব বেছিকৈ শুব আৰু ৰেষ্ট ল'ব দ্বিতীয় কথা হ'ল আকৌ পানী খাব জুসেস খাব খুব বেছিকৈ জুসেস খাব কাৰণ ডিউৰিং প্ৰেগনেন্সি আপুনি যদি এটা ফল কামুৰি খায় তেতিয়া শৰীৰটোৱে ডাইজেষ্ট কৰাত অলপমান সময় লয় আৰু কেঁচা বস্তু কিছুমান ক্ষেত্ৰত আমাক লিমিটেড খাবলৈ কয় ডিউৰিং প্ৰেগনেন্সি গতিকে সেই সময়ছোৱাত আপোনালোকে এটা জুসৰ ঘৰত ৰাখি পেলাই বহুত জুসেস খাব পাৰে ই আপোনাৰ সাইনাসাইটিস বা স্কিন গ্লো কৰা বা কনষ্টিপেটেড নোহোৱা সকলোতে সহায় কৰে মেন্টাল ৰেষ্ট ল'ব মানে আপোনালোকে ভাল কিতাপ পঢ়িব ধুনীয়া গান শুনিব মুভি চাব আপুনি ভাল পোৱা মানুহখিনিৰ লগত কথা পাতিব এনেকুৱাটো নহয় না পৃথিৱীৰ সকলো ব্যক্তিকে আমি ভাল পাওঁ আপুনি ভাল পায় বা মই ভাল পাওঁ যোনসকল ব্যক্তি আপুনি বহুত আনন্দ ফিল কৰে তেখেতসকলৰ লগত আপোনালোকে কথা পাতিব গতিকে এয়াই আছিল প্ৰেগনেন্সি গ্লোৰ বিষয়ে কাৰোবাৰ আছে কাৰোবাৰ নাই কিন্তু আপোনালোকে কনসিভ কৰিছে তাৰ বাবে কংগ্ৰেচুলেশনস এণ্ড এনজয় ইউৰ প্ৰেগনেন্সি আপোনাৰ লাগিলে গ্লো থাকক বা নাথাকক আজি যদি প্ৰথমবাৰ মোৰ চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো যদি ভাল পায় তেতিয়াহ'লে লাইক কৰিব আৰু যদি কনসিভ কৰিছে তেতিয়াহ'লে তেওঁলোকৰ লগত শ্বেয়াৰ কৰিব বাই বাই